ভিডিওটোত ক্লিক কৰাৰ বাবে থেংক ইউ সো মাচ গাইজ বহুত ভাল খবৰ আহিছে যিসকল বন্ধু বান্ধৱীয়ে বহি আছে বহুত দিনৰ পৰা চৰকাৰী চাকৰি কৰিব বুলি গাইজ বহুত পোষ্ট খালী হৈছে 84,000 পদ খালী হৈছে আৰু এই 84,000 পদ কোনটো ডিপাৰ্টমেণ্টত খালী হৈছে এই ভিডিওটোত মই জনাম গাইজ আপুনি যদি জানিব বিচাৰে মই এই জব ইনফৰমেশ্যন ক'ৰ পৰা কালেক্ট কৰিছোঁ আৰু এই 84,000 এই খালী হোৱা 84,000 পদ কোনটো ডিপাৰ্টমেণ্টত খালী হৈছে আপুনি যদি জানিব বিচাৰে তেনেহ'লে প্লিজ ভিডিওটো একেবাৰে শেষলৈকে চাই থাকিব আৰু ভিডিওটো লাইক আৰু শ্বেয়াৰ কৰি দিব তেনেহ'লে বলক ভিডিওটো আৰম্ভ কৰোঁ গাইজ আজিৰ জব আপডেটটো আহিছে নিয়োগ বাৰ্তাৰ পৰা গাইজ মই নিয়োগ বাৰ্তাৰ পৰা এই জব ইনফৰমেশ্যনটো পাইছোঁ চ' আপোনালোকক এই জবটোৰ বিষয়ে জনাবৰ কাৰণে মই নিয়োগ বাৰ্তাৰ পেপাৰ কাৰ্ডটো ইউজ কৰিম নহ'লে বহুতে মোক ফেক বুলি কমেণ্ট কৰিব চ' আপোনালোকে যদি চাই এইটো হৈছে নিয়োগ বাৰ্তাৰ পেপাৰ কাৰ্ড আৰু এই পেপাৰ কাৰ্ডত ইয়াত যদি আপুনি চাই মই দেখুৱাই দি আছোঁ ইয়াত যদি আপুনি ফ'ল' কৰে তেনেহ'লে আপুনি দেখিবলৈ পাব CRPFত 84,000 পদৰ নিযুক্তিৰ প্ৰস্তুতি গাইজ আপোনালোকৰ সুবিধাৰ কাৰণে এই পেপাৰ কাৰ্ডখনক মই ক্ৰপ কৰি ৰাখিছোঁ মেইন কণ্টেণ্ট ইয়াত আছে ইয়াত যদি আপুনি চাই ইয়াৰ পৰা কি লিখিছে চৰকাৰী চাকৰি সন্ধান কৰি থকাসকলৰ বাবে সুখবৰ বিশেষকৈ দেশৰ সেৱা আগবঢ়াব বিচৰাসকলৰ বাবে সুখবৰ কাৰণ কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ 84,000ৰ অধিক পদৰ নিযুক্তিৰ বাবে প্ৰস্তুতি চলি আছে শীঘ্ৰে এই পদসমূহ পূৰণ কৰা হ'ব মানে এই পদসমূহ পূৰণৰ বাবে প্ৰস্তুতি চলি আছে কিন্তু এতিয়াও অনলাইন এপ্লাই আৰম্ভ হোৱা নাই অনলাইন এপ্লাই যেতিয়া আৰম্ভ হ'ব মই অনলাইন এপ্লাই আৰম্ভ হোৱাৰ আগতে অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ পাব যেতিয়া অফিচিয়েল নটিফিকেশ্যনটো প্ৰকাশ পাব তেতিয়া মই আৰু এটা ভিডিঅ' বনাই দিম তাৰপিছত কি লিখিছে শীঘ্ৰে এই পদসমূহ পূৰণ কৰা হ'ব কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ সীমা সুৰক্ষা বাহিনী কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনী সীমা সুৰক্ষা বাহিনী ভাৰত তিব্বত সীমা সুৰক্ষা বাহিনী আৰু অসম ৰাইফেলত শীঘ্ৰে নিযুক্তি ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে মানে অতি সোনকালে এই পোষ্টবোৰৰ বাবে এপ্লাই আৰম্ভ হৈ যাব আৰু ইয়াৰ বাবে প্ৰস্তুতি বৰ্তমানে চলি আছে তাৰপিছত উল্লেখ কৰিছে আপুনি যদি ইয়াত চাই পদসমূহৰ ভিতৰত CRPFত আছে 22,980টা পোষ্ট BSFত আছে 21,465টা পদ SSBত আছে 18,102টা পদ CISFত আছে 10,415টা পদ ITBPত আছে 6,664টা পদ আৰু অসম ৰাইফেলত আছে 4,432টা পদ মানে টোটেল 84,000 পদ খালী আছে আৰু তাৰপিছত কি লিখিছে উল্লেখযোগ্য যে 2017 বছৰৰ 57,260টা কনষ্টেবল পদৰ বাবে ষ্টাফ সিলেকশ্যন কমিশ্যন মাধ্যমে নিযুক্তি দিয়া হৈছিল ইয়াৰ বাবে কম্পিউটাৰ আধাৰিত পৰীক্ষা ব্যৱস্থা কৰা হৈছিল উপৰিউক্ত পদসমূহৰ বাবে শীঘ্ৰে পৰীক্ষা অনুষ্ঠিত হ'ব বুলি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে মানে কেন্দ্ৰীয় চৰকাৰৰ পৰা নোটিছ দিয়া হৈছে যে অতি সোনকালে এই 84,000 পোষ্টৰ বাবে নিযুক্তি প্ৰদান কৰা হ'ব আজিৰ ভিডিওটো ভাল লাগিলে এটা লাইক আৰু শ্বেয়াৰ কৰিব আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰিব এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে গাইজ আপুনি যদি এই পেপাৰ কাৰ্ডবোৰ ডাউনলোড কৰিব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে সেই লিংকত ক্লিক কৰি অতি সহজে এই পেপাৰ কাৰ্ডবোৰ ডাউনলোড কৰিব পাৰিব আজিৰ ভিডিওটো চোৱাৰ বাবে থেংক ইউ সো মাচ